নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নৱনীতা। মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাম পঠা ছাগলীৰ মাথা। কেনেকৈ বনাওঁ চাই থাকক ভিডিঅ'টো। এইখিনি আনিছিল দুপৰীয়াই, মই ভালদৰে ধুই ফ্ৰিজত ভৰাই থৈছিলোঁ। এতিয়া উলিয়াইছোঁ, ৰাতি বনাম। ইয়াত একদম উতলাকৈ গৰম পানী দি দিছোঁ। যেন যিখিনি বেয়া আছে যি আছে গোটেইখিনি ওলাই যায়। দি এফালে মই পিঁয়াজ আৰু বিলাহী কাটি ৰেডি কৰি লৈছোঁ। লৈ গৰম পানী দি থোৱা মাংসখিনিত কুকাৰত দিছোঁ। দি কিনে ইয়াতে হালধি 1 চামুচ আৰু নিমখ 1 চামুচ দিছোঁ। দি মই 6-7টামান চিটি যাব দিছোঁ। চিটি যোৱাৰ পিছত মাংসখিনি এনেকৈ ওলাই লৈছোঁ। এইখিনি সিজি গৈছে। এইফালে কেৰাহীত পিঁয়াজ আৰু আদা নহৰু দি কিনে ভাজি লৈছোঁ। পিঁয়াজ আৰু আদা নহৰুখিনি এইখিনি ধুনীয়াকৈ ভাজি লৈছোঁ। লৈ উঠি ইয়াতে বিলাহীখিনি দি দিছোঁ, কাটি লৈছিলোঁ। বিলাহীখিনি পাতল পাতলকৈ কাটি লৈছোঁ, মই লম্বা লম্বা কৰি বিলাহীখিনি দি দিছোঁ। বিলাহীখিনি এইখিনি ভালকৈ ভাজি লৈছোঁ। লৈ উঠি ইয়াতে দিছোঁ হালধি 1 চামুচ, ধনিয়াৰ গুড়া 1 চামুচ, জিৰাৰ গুড়া দিছোঁ, কাশ্মীৰী লাল মিৰ্চ দিছোঁ, চিকেন মছলা দিছোঁ, গৰম মছলা আৰু শেষত দিছোঁ দালচেনিৰ পাউডাৰ অলপমান দি দিছোঁ। দালচেনি এই গোটেইখিনি দি লগ কৰি মই ভালকৈ ভাজি লৈছোঁ। এইখিনি ভাজি লোৱাৰ পিছত আদা নহৰু মছলাখিনি দিয়াৰ কাৰণে কেৰাহীৰ তলত লাগি ৰৈছে গোটেইখিনি। এতিয়া মই বইল কৰি থোৱা মাংসখিনি যি ওপৰত পানী আছিল সেই নংমান দি লৈছোঁ। দি এইখিনি কেৰাহীত লাগি ধৰাখিনি এৰাই দিছোঁ। দি কিনে এতিয়া গোটেই মাংসখিনি বাকি দিছোঁ। মই বইল কৰি থোৱা গোটেই মাংসখিনি বাকি দিছোঁ। দি লাৰি দিছোঁ ভালকৈ গোটেইখিনি। দি এইখিনি মই 7-8 মিনিটমান ঢাকি থৈ দিছোঁ। ভালকৈ 7-8 মিনিটমান ঢাকি থৈ দিছোঁ। ঢাকনিখন গুচোৱাৰ পিছত এতিয়া মাংসখিনি পানীখিনি একদম শুহি জানাই অলপ অলপ আছে। এইখিনি একদম ভালকৈ পানীখিনি শুহি যাব লাগিব। যোৱাৰ পিছতে এটা পঠা ছাগলীৰ মাংসৰ এটা গন্ধ থাকে না, সেই গন্ধটো নোহোৱা হৈ যাব। তেতিয়া এই গোটেইখিনি মই বহুত টাইম এইখিনি সিজাই লৈছোঁ। পানীটো শুৱে একদম কমি গৈছে, নাই বেছি। একদম গৰমতে ঘামি জামি অৱস্থা একদম বেয়া হৈ গৈছে। ইফালে মোৰ আঞ্জা ৰেডি হৈ গ'ল। গোটেইখিনি ৰেডি হৈ গৈছে। পানীখিনি শুকাই গৈছে, অলপ অলপ আছে। ঠাণ্ডা হোৱাৰ পিছত এইখিনিও শুকাই যাব পানী। লাষ্টত মই ওপৰৰ পৰা কেঁচা ধনিয়াৰ পাত দি দিছোঁ। এইখিনি ৰেডি, এইখিনি ৰেডি। মোৰ ভিডিঅ'টো চাই যদি সকলোৱে ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব।